Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালেই আছা। আজি মই তোমালোকক অসমীয়া সাংস্কৃতিক জগতৰ মানিক স্বৰূপ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে ক'ব ওলাইছো। শুনাচোন। ডক্টৰ ভূপেন হাজৰিকা দেৱ একেধাৰে এগৰাকী গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। এইটো আমি সকলোৱে জানো। অসম ভূমিৰ হীৰা সদৃশ মণিক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াৰ এখনি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। এতিয়া চোৱা, তেখেতসকলৰ ভাই ভনী সকলো মিলি মুঠ 10টা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ডক্টৰ হাজৰিকা বা ভূপেন হাজৰিকা। তেখেতৰ ভাতৃ ভগ্নীসকল ক্ৰমে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, কুদক্ষিণা শৰ্মা, নিপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা সকলো একোজন স্বনামধন্য ব্যক্তি আছিল। তেখেতৰে সকলোৰে প্ৰত্যেকজন ব্যক্তিৰে একোটা স্বকীয়তা আছিল, নিজস্ব পৰিচয় আছিল। এতিয়া চোৱা, শিক্ষা। ডক্টৰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হয়। প্ৰৱেশিকা মানে HSLC। 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা কলা শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। তেতিয়া কয় ইণ্টাৰমিডিয়েট আৰু এতিয়া কয় হায়াৰ ছেকেণ্ডেৰী। ক্ৰমে 1944 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1944 চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1946 চনত তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এই দুইটা ডিগ্ৰী তেওঁ ক'ৰ পৰা লাভ কৰে? কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা। মন কৰিছা? এতিয়া চোৱা, তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছে। কলম্বিয়া বিশ্ববিদ্যালয়ত তেখেতৰ অধ্যয়নৰ বিষয়বস্তু আছিল, যিহেতু ডক্টৰেট ডিগ্ৰী লাভ কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ পৰা অধ্যয়ন কৰিব লাগে, তেখেতৰ অধ্যয়নৰ বিষয়বস্তু আছিল ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াজ এডাল্ট এডুকেশ্যন। কেৱল মাত্ৰ 11 বছৰ বয়সতে 1937 চনত হাজৰিকাদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো গীত ৰচনা কৰিছিল। গীতটিৰ কিয়দংশ তলত উল্লেখ কৰা হ'ল। এতিয়া চোৱা, কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। আকৌ এবাৰ পঢ়ি দিছোঁ, ইমান সুন্দৰ গীত আছিলে। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি দিছিল বকুল বনৰ কবিখ্যাত আনন্দ চন্দ্ৰ বৰুৱাদেৱে। ভূপেন হাজৰিকাৰ নামৰ আগত যে আমি লিখোঁ সুধাকণ্ঠ, এই সুধাকণ্ঠ উপাধিটো কোনে দিছিলে? তেওঁক আনন্দ চন্দ্ৰ বৰুৱাদেৱে। আনন্দ চন্দ্ৰ বৰুৱাদেৱক আমি কি বুলি জানো? বকুল বনৰ কবি। বুজি পাইছা? এতিয়া চোৱা, কৰ্মজীৱন। ডক্টৰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1967 চনৰ পৰা 1972 চনলৈ তেওঁ অসমৰ বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰ পৰা তেওঁ বিধায়ক নিৰ্বাচিত হৈছিল। ডক্টৰ হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ, কি আছিলে? এৰা বাটৰ সুৰ মুক্তি পায় 1956 চনত। তেওঁ ছবিখন পৰিচালনাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা পৰিচালিত আন ছবিসমূহ হ'ল কি চোৱাচোন? শকুন্তলা, প্ৰতিধ্বনি, লতিঘটি, চিকমিক বিজুলী আৰু চিৰাজ ইত্যাদি। শকুন্তলা কেতিয়া কৰিছিলে? 1961 চনত।
প্ৰতিধ্বনি কৰিছিলে 1964 চনত, লতিঘটি কৰিছিলে 1966 চনত, চিকমিক বিজুলী কৰিছিলে 1969 চনত, চিৰাজ কৰিছিলে 1988 চনত। আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেম চাহাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাদেৱে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কেতিয়া লাভ কৰিছিলে? 1975 চনৰ চিনেমা চামেলি মেম চাহাবত কৰা সংগীত পৰিচালনাৰ বাবে। আৰু সেই চামেলি মেম চাহাবখন কাৰ পৰিচালিত ছবি আছিল? আব্দুল মজিদ দেৱৰ। এতিয়া চোৱা, 1961 চনত শকুন্তলা নামৰ বোলছবিখনে ৰাষ্ট্ৰপতি পদক বুটলিবলৈ সক্ষম হৈছিল। 1964 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰতিধ্বনি ছবিখনে ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। 1966 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা লতিঘটি প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। মন কৰিবা, শকুন্তলাৰ কাৰণে ৰাষ্ট্ৰপতি পদক পাইছিল। প্ৰতিধ্বনি ছবিখন ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল আৰু 1966 চনত অসমীয়া প্ৰথম ব্যংগ চলচ্চিত্ৰ হাস্যমধুৰ চলচ্চিত্ৰ লতিঘটি, আৰু এই লতিঘটিখনে ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 1977 চনত পদ্মশ্ৰী বঁটা আৰু 1987 চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। 1987 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে আৰু 1993 চনত অসম সাহিত্য সভাৰ 59তম অধিৱেশনত সভাপতিত্ব কৰিছিল। এই অধিৱেশন শিৱসাগৰ জিলাৰ জয়সাগৰত অনুষ্ঠিত হৈছিল। এই অধিৱেশনখনলৈ বহুত চৰ্চা। 1993 চনত হৈছিলে অসম সাহিত্য সভাৰ 59তম অধিৱেশন আৰু তাতে তেওঁ সভাপতিত্বও কৰিছিলে। 1993 চনত ডক্টৰ হাজৰিকাক 1992 চনৰ বাবে ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰিছিল। এতিয়া মন কৰা, 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে। 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰা হয়। 2019 চনত মৰণোত্তৰভাৱে তেওঁক ভাৰত চৰকাৰৰ কি দিয়া হয়? সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। 2019 চনত তেখেতক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। 1950 চনত নিউয়ৰ্ক চহৰত ডক্টৰ হাজৰিকাই উগাণ্ডাৰ এটি গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়। কিন্তু তেওঁৰ এই বিবাহ বহুত দিন নিটিকিলে, সেইটো আমি চবেই জানো। সেইটো কথা মই ইয়াত লিখা নাই বাৰু। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে 85 বছৰ বয়সত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু হয়। এইজনা মহান ব্যক্তি বিশেষকৈ কবি, গায়ক, সংগীতজ্ঞ, কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম তথা ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত সন্মান সহকাৰে সমাদৰ লাভ কৰে। এতিয়া চোৱা, আমি ভূপেন হাজৰিকাৰ শিক্ষা, কৰ্মজীৱন, তেখেতৰ পুৰস্কাৰ কি কি পাইছিলে, তেখেতৰ সাংস্কৃতিক জীৱনৰ কৰ্মজীৱনত মানে কি কি সাংস্কৃতিক কাম কৰিছিলে, তেখেতৰ গোটেইখিনি কথাই আমি গম পালোঁ। প্ৰকৃততে এই লিখনিখিনি মই প্ৰস্তুত কৰি উলিয়াইছিলোঁ বা মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ 7 নৱেম্বৰ তাৰিখে, কাৰণ 8 তাৰিখে আছিলে ভূপেন হাজৰিকাৰ জন্মদিন। কিন্তু মোৰ মোবাইলত মানে মেমৰি প্ৰব্লেম হ'ল, মই ভিডিঅ'টো কৰিলোঁ, কিন্তু পিছত ভিডিঅ'টো ছেভ নহ'লে।
তাৰপিছত মই ভাবিলোঁ আৰু নিদোঁ। কিন্তু এটা কথা, ভূপেন হাজৰিকা দেৱক মনত পেলাবলৈ অকল যে 8 ছেপ্টেম্বৰ তাৰিখেই যে আমি মনত পেলাব পাৰিম সেইটো নহয়। আমি ভূপেন হাজৰিকা দেৱক মনত পেলাবলৈ কোনো এটা নিৰ্দিষ্ট দিন নালাগে। আমি সকলো দিনেই মনত পেলাব পাৰোঁ, কাৰণ তেখেতৰ ইমান অৱদান আছে আমাৰ সাংস্কৃতিক জগতখনলৈ। আমি তেখেতক সোঁৱৰি পেলাই শেষ কৰিব নোৱাৰোঁ, আমি কৈ শেষ কৰিব নোৱাৰোঁ। মইতো এইটোৱে ক'ব বিচাৰোঁ যে তেখেতৰ ইমান প্ৰাইজ পোৱা, ইমান পুৰস্কাৰপ্ৰাপ্ত চিনেমাবোৰ আকৌ এবাৰ দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে অসম চৰকাৰে। কাৰণ আজিকালি তেনেকুৱা প্ৰাইজ পোৱা চিনেমা আমি দেখিবলৈ নাপাওঁৱেই, হয়নে? ধেমালি কথা নহয়, ইমান ধুনীয়া ধুনীয়া বঁটা পাইছে। গতিকে চিনেমাকেইখনততো কিবা এটা হ'লেও আছিলে। অসম চৰকাৰলৈ মোৰ এইটো অনুৰোধ থাকিলে, সাংস্কৃতিক বিভাগলৈ এই ভিডিঅ'টোৰ থ্ৰুৱেদি এটা অনুৰোধ থাকিলে যাতে অসমৰ জনসাধাৰণে যাতে তেওঁৰ সেই পুৰণি চিনেমাবোৰ আকৌ চাবলৈ পায়। আৰু এতিয়া যিহেতু বহুত পৰীক্ষা আহি আছে, তেখেতৰ এই চনবিলাকৰ লগত কৰ্মৰাজ জীৱনৰ বহুত কুৱেশ্যন আহিব পাৰে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে লাইক এটা কৰিবা, কমেণ্ট কৰিবা, আৰু যিসকলে নতুনকৈ চাইছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।